Hey everyone, মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো খুব পপুলাৰ ৰেচিপি এটা, ৰাজমা ৰেচিপি। সকলোৱে হয়তো বিভিন্ন ধৰণে বনায় ৰাজমা। আজি মই কেনেদৰে বনালো সেই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ লৈ আহিছো। বলকচোন তেতিয়াহলে পলম নকৰি আমি ৰেচিপিৰ মাজলৈ যাওঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅটো চাই ভাল পায় তেতিয়াহলে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ চেনেলত আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশনসমূহ আপোনালোকৰ ওচৰলৈ যাব। গতিকে পলম নকৰি বলক ৰেচিপিৰ মাজলৈ যাওঁ। ৰাজমা বনাবলৈ মই ডাঙৰ কাপেৰে একাপ ৰাজমা এনেদৰে গোটেই ৰাতি তিয়াই ৰাখিছোঁ আৰু নেক্সট ডে মই ৰাজমাখিনি কুকাৰ এটাত দি দিছোঁ আৰু তাত পানী দি দিছোঁ আৰু জোখমতে মই নিমখ দি দিছোঁ। আনফালে মই তেজপাত এটা, লং, ইলাইচি আৰু ডালচেনি কুকাৰটোত একেলগে ৰাজমাখিনি সিজাওঁতে দি দিম আৰু ঢাকনি লগাই মই গেছত বহাই দিম কুকাৰটো আৰু মিডিয়াম ফ্লেমত মই 4 পৰা 6টা হুইচেল মৰাই ল'ম। কুকাৰৰ প্ৰেছাৰ যোৱাৰ পিছত এয়া চাওক ৰাজমাখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই তেজপাতটো উলিয়াই পেলাম। আনফালে মই এটা কেৰাহী গৰম কৰি লৈছোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পিছত তাত মই আন্দাজমতে মিঠাতেল দি দিছোঁ আৰু মিঠাতেলখিনি খুব ভালদৰে গৰম হোৱাৰ পিছত তাত মই আধা চামুচ জিৰা দি দিছোঁ। জিৰাখিনি যেতিয়া ৰঙচুৱা হৈছে তেতিয়া ডাঙৰ সাইজৰ এটা পিয়াজ মই মিহি মিহিকৈ কাটি দি দিছোঁ আৰু পিয়াজখিনি মই ৰঙচুৱা হোৱালৈকে খুব ধুনীয়াকৈ ভাজি ল'ম। পিয়াজখিনি ভজা হোৱাৰ পিছত তাত মই এচামুচ থেতালি লোৱা আদা আৰু নহৰু দি দিছোঁ। আদা নহৰুখিনিও মই খুব ভালদৰে কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। আদা নহৰুখিনি ভজা হোৱাৰ পিছত তাত মই মিডিয়াম সাইজৰ এটা বিলাহী পেষ্ট বনাই দি দিছোঁ। বিলাহীখিনি আপোনালোকে মিহি মিহিকৈ কুটিও দিব পাৰে, সেইটো আপোনালোকৰ ইচ্ছাৰ কথা। মই পেষ্ট বনাই দি দিছোঁ আৰু বিলাহীখিনি পিঁয়াজখিনিৰ লগত খুব ভালদৰে মিক্স কৰি দিছোঁ আৰু বিলাহীখিনিৰ পৰা তেল ওলোৱালৈকে নাইবা বিলাহীখিনি খুব ধুনীয়াকৈ ভজা যোৱালৈকে আমি ভাজি ল'ব লাগিব। বিলাহীখিনি মিক্স কৰি দিয়াৰ পিছত তাত মই ঢাকনি লগাই দিছোঁ কেৰাহীটোত আৰু 2-3 মিনিট ৰাখি দিম। আনফালে মই পাতি এটাত ধনিয়া গুড়ি, জিৰা গুড়ি আৰু হালধি আন্দাজমতে দি দিছোঁ আৰু তাত মই পানী দি এটা ঘোল তৈয়াৰ কৰি লওঁ। এনেদৰে মছলাখিনি দিলে মছলাখিনি জ্বলাৰ ভয় নাথাকে। এতিয়া ঢাকনি গুচাই চাওঁ বলক। এয়া দেখিছেনে বিলাহীখিনি খুব ধুনীয়াকৈ ভজা গৈছে। এবাৰ মিক্স কৰি দিছোঁ ধুনীয়াকৈ। এতিয়া মই তাত ৰেড চিলি পাউডাৰ দি দিছোঁ আৰু ৰেড চিলি পাউডাৰখিনিও মিক্স কৰি লৈছোঁ মছলাখিনিৰ লগত। ৰেড চিলি পাউডাৰখিনি আপোনালোকে তেলতো দিব পাৰে, কিন্তু চাব যাতে গেছৰ জুইটো মিডিয়াম ফ্লেমত থাকে। তাত মই মছলাৰ ঘোলটো দি লৈছোঁ আৰু খুব ভালদৰে পিঁয়াজ, বিলাহীৰ মছলাখিনিৰ লগত মিক্স কৰি দিছোঁ। এয়া 2-3 মিনিট পিছত চাওক আমাৰ মছলা ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে সিজাই থোৱা ৰাজমাখিনি দি দিছোঁ। ৰাজমাখিনি মই পানীৰ সৈতে নাই দিয়া, ৰাজমাখিনি পানীৰ পৰা উঠাই মই দি দিছোঁ। গোটেইখিনি ৰাজমা মই দি দিছোঁ আৰু ৰাজমাখিনি মই মছলাখিনিৰ সৈতে খুব ভালদৰে মই ভাজি ল'ম। এনেদৰে 2-3 মিনিট ৰাজমাখিনি মছলাখিনিৰ সৈতে ভাজিলে গ্ৰেভিখন খাবলৈ খুব ধুনীয়া হয় আৰু ৰাজমাখিনি মছলাৰ সৈতে লগ হৈ যায়। এনেদৰে মই 2-3 মিনিট সময় ভাজি ল'লোঁ আৰু এতিয়া মই ইয়াতে ৰাজমা সিজোৱা পানীখিনি দি দিছোঁ আৰু গোটেইখিনি
খুব ধুনীয়াকৈ মিক্স কৰি দিছোঁ। মোৰ গেছৰ ফ্লেমটো হাই হৈ আছে আৰু মই এক্সট্ৰা পানী ডাঙৰ কাপেৰে 1 কাপ পানী মই যোগ কৰি দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এতিয়া মই ঢাকনি লগাই দিম গ্ৰেভিখন ডাঠ হোৱালৈকে। 5-6 মিনিট পিছত চাওঁ আহক, এয়া গ্ৰেভি ডাঠ হৈ গৈছে। আপোনালোকে যদি পাতলকৈ খাব বিচাৰে, পাতলীয়া গ্ৰেভি বিচাৰে, তেতিয়াহ'লে আপোনালোকে পানী দি দিব পাৰে অকণমান। মই অকণমান চেনি দি দিছোঁ আৰু এইখিনিতে আপোনালোকে নিমখটোও চাই ল'ব। যদি নিমখটো আপোনালোকে কম পায় তেতিয়াহ'লে নিমখটো দি দিব আৰু চেনি দিলে খুব সোৱাদ হয়। বহুত বেছি দি নিদিব, অকণমান চেনি দি দিব। মই ধনিয়াৰ পাত কাটি দি দিছোঁ আৰু গৰম মছলা দি দিছোঁ আৰু এতিয়া মই ঢাকনি লগাই গেছৰ ফ্লেম অফ কৰি দিছোঁ। এতিয়া ছাৰ্ভ কৰিবলৈ মই এটা ছাৰ্ভিং বাউল লৈছোঁ আৰু তাত মই ৰাজমাহখিনি উলিয়াই লৈছোঁ। এয়া দেখিছেনে কি ধুনীয়া কালাৰ আহিছে আৰু গ্ৰেভিখন চাওকচোন কি সুন্দৰ হৈছে। মই ওপৰতে অকণমান ধনিয়াৰ পাত কাটি দি দিছোঁ। ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।